চালু কৰা অলপ দেৰি হৈ গ'ল কাৰণ মোৰ মানে কি আছে বেলেগ নিজৰ পাৰ্সোনাল কিবা কাম আছে সেইখিনি কৰিলো ইমান লেতেৰা হৈ আছে ঘৰটো মানে কয় নচলে বহুত লেখা লিখি কৰিলো ডায়েৰী লিখাতে মানে ভিডিও মানে ক্যামেৰা লৈ কৰাও না যায় পেলা অকলে ক্যামেৰা ধৰিব লাগে এটো আৰু এতিয়া কামখিনি ইমান সিজিল হোৱা নাই মই কি কৰিলো ভাত কেটো খাই ললো 10টাৰ ভাত বহুত ভোক লাগিছে ৰান্ধা নাই ৰাতিৰ মানে ভাত আছিল এখিনি আৰু খালো আপোনালোক সকলে ভালে আছে সুস্থ আছে এতিয়া মই মানে ভিডিও আজি যেটো ভিডিও মানে দেখুৱাম আপোনালোকক চাই অলপ ভালে লাগিব কাৰণ আজি আকৌ আছে মানে আমাৰ প্ৰতিমা পাণ্ডে তাতে মাতিছে মোৰ ভাতিজাৰ লগত যাবই লাগিব আৰু নমিনেশন তো যাবই আৰু ভাতিজাৰ মানে অলপ হেল্প হ'ব আৰু বেছি নহলে অলপ হ'ব সেইখিনি আৰু মোৰ কামখিনি কৰি লও আপোনালোক চাব আৰু কামখিনি মানে কৰাও নাই মই আৰু ঘৰত মই অকলে আছো আজি মানে কোনোবা টিউশন গৈছে কোনোবা নিজৰ কামত গৈছে আৰু মোৰ নিজৰ কামখিনি মই নিজৰ ঘৰতে আছিল ঘৰৰ কামখিনি অলপ মানে কৰিলো মোৰ নিজৰ পাৰ্সোনাল ডায়েৰী মেইনটেইন কৰিব লাগে হেতু মই কৰিলো এতিয়া মানে মই ভাবিলো অলপ ভিডিওটো কৰি অলপ মানে মোৰ ফ্ৰেন্ডস বিলাকক কও নহলে বেয়া কথা আৰু আপোনালোক ভিডিওটো চাই ভাল লাগিলে প্লিজ কমেন্ট লাইক কৰিয়ে থাকিব আপুনি বেছিকে কৰিব দে আৰু মই এতিয়া কাম কৰো আপোনালোক চাব কি কাম কৰে আপোনালোক দেখাই পালে বিছনা মানে বিছনাটো তুলিব লাগে অলৰেডি 11টা মান হৈ গৈছে এটাও বিছনা উঠোৱা নাই টাইম 11টা বাজিছে এটা মোৰ ঘৰৰ বিছনাটো উঠোৱা নাই তোলা নাই কাৰণ একানো উঠোৱা নাই মানে মই কলো আপোনালোকক কৰিলো যাব লাগিব আমাক অফিসত আৰু টাইমটো হলাই দিছে তথাপি যিকোনো কামত গলে সদায় মনত ৰাখিব যদি 2:30টাত মাতে তেনেহলে 2টাতে গৈ মানে তাতে পাব লাগে কাৰণ ৰাস্তাৰ কথা থাকে গাড়ীৰ কথা থাকে কিবা এটা অসুবিধা হ'ব পাৰে সেইকাৰণে আধা ঘন্টা 1 ঘন্টা টাইম আগতেই লব মানে সদায় লব লাগে যিকোনো কামত হওক যে সঠিক টাইমত যাই যে আমি গৈ যে তাতে পাম হেতু কেতিয়াও আশা কৰিব নালাগে কাৰণ বহুত আজিকালি ঘটনা হৈ থাকে আজিকালি মানে বহুত মানে ৰাস্তাত কথা কোৱা না যায় জাম লাগে এক্সিডেন্ট হয় কেতিয়াবা কিবা এটা বস্তু থৈ গলো যাতে আনিব মানে পাৰি আৰু মানে টাইম সময় থাকিলে যিকোনো মেকআপ হয় আৰু সেইখিনি আৰু পাৰিলে আগতীয়াকৈ সকলোবোৰ বস্তু ৰেডি কৰি লৈ যোৱাটো বেষ্ট এটো এক নম্বৰত ইমান বতা মাৰি আছে সেইকাৰণে মই খিৰকিবিলাক আৰু লগাই দিলো মানে উপায় নাই মানে বতা দিলে মানে বালি চালি আহি আৰু কাপোৰবিলাক লেতেৰা হৈ যায় সেইকাৰণে মই আৰু খিৰকিৰ পৰ্দাটো লগাই দিও মানে উপায় নাই মানে লেতেৰা হৈ যায় সোনকালে ধুলি বালি আহি এতিয়া মোৰ বহুত কাম আছে আৰু এইখিনি কৰো আপোনালোকৰ লগত পিছত দেখা কৰি আছো এটা ব্ৰেক লো যে মোক মাতিছে আজি যাব লাগে মানে তাৰ কিহৰ কাৰণে মাতিছে হি ইমান গম নাপায় মানে প্ৰথমত আছিল 11:30 এই 11:30 বজাত মাতিছিল এটো টাইম কেনসেল কৰি আৰু এতিয়া 2:30 বজাত মাতিছে এতিয়া আমি ৰেডি হৈ গৈছো এতিয়া মানে আজি মেখেলা পিন্ধিছো দে এতিয়া আমি যাম অলপ পানী পিয়া লাগিছে যোৱাৰ আগতে অলপ পানীটো খাই লওঁ লাগিছে পানীটো খালো এতিয়া আমি যাওঁ ৰেডি ভাতিজা ৰাস্তাত থিয় হৈ আছে গাড়ী লৈ এতিয়া আপোনালোকক দেখুৱাই আছো আমি উঠিলো গাড়ীত এতিয়া তাতে যাই কি কৰো নকৰো আপোনালোকৰ মাজত যিমান পাৰো শেয়াৰ কৰি যাম এতিয়া
নকৰোঁ আপোনালোকক যিমান পাৰোঁ দেখুৱাই ফেমিলি আহি গৈছোঁ এতিয়া মানে এইটো প্ৰতিমা পাণ্ডে প্ৰেক্ষাগৃহত এতিয়া ভিতৰত যোৱা নাই আমি ভিতৰত পিছত যাম অলপ পিছত যাম মানে চকীবিলাক খালী হৈ আছে এতিয়াও কোনো যোৱাই নাই আৰু এইটো মোৰ সৰু ভাই নে কিবা কিবি কৈ থাকে অকল কেণ্ডিডেট ইয়াত বহুত আছে কেণ্ডিডেট ভিতৰত গ'লে যিমান পাৰোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰি যাম সেইখিনি আৰু আমি ভিতৰত সোমাই গ'লোঁ এতিয়া বহিম আৰু সকলোবোৰ কথা ইয়াতে ভালদৰে বুজাই দিছে সকলো প্ৰাৰ্থী চবে কৰিব লাগিব কি কয় অমান্য কৰিব তাত কিবা এটা আইনৰ ফালে মানে কি ল'ব কি কয় আইনৰ পৰা একশ্যন ল'ব সেইখিনি আৰু মাজত আহি আছোঁ মই বহুত আলহী আহিছিল চাহ বনাই দিলোঁ আৰু কিছুমান আলোচনা কৰিলোঁ বহুত আলোচনা হৈছিল আজি ঘৰত আৰু সেইখিনি আৰু এতিয়া বহুত সোনকালে ব্ৰাছ কৰি আছোঁ আৰু তামোল খোৱা বহুত হয় ন বেছি তামোল খালে আৰু বেছি দাঁত কৰিব লাগে সেইখিনি কামখিনি সকলো হয় টোপনি যাম আৰু বহুত টোপনি লাগিছে সেইখিনি আৰু বেছি ক'ব লগা নাই ক'বলৈ বহুত মন ইয়াতে শেষ কৰিছোঁ আজি বহুত ৰাতি হৈ গৈছে এতিয়া ভিডিঅ'টো ইয়াতে ইন কৰোঁ আপোনালোক সকলে ভালে থাকক সুস্থ থাকক আৰু সদায় ভাল ভিডিঅ' যাতে আপোনালোকৰ মাজলৈ আনিব পাৰোঁ নতুন টিপছ আৰু ৰাতি হৈছে বহুত গুড নাইট বাই বাই